दिनै क'क्राझार जिल्लानि फकिराग्रामाव बिपिएफ हान्जानि मावख'आव फकिराग्राम ब्लक कमिटिनि मोनसे जथुम्मा जालाङो। बे जथुम्मायाव बिपिएफनि फकिराग्राम ब्लक कमिटिनि सिगांनि आफादगिरि एजामुल हकआ फैगौ बिटिसि बिसायख'थि गेलेनो थाखाय हान्जानि टिकेट नागिरनानै आर'जलाइ होनायनि थाखाय हान्जानि मिरु आरो जिल्ला कमिटिया फकिराग्राम ब्लक कमिटिनि लेङाइ आफादगिरि फजल हकनो आफादगिरिनि बिबानखौ होथ'यो। दिनै जानाय जथुम्मायाव गोदान आफादगिरिनो बिबान गथायनायजों लोगोसे बरायनाय जायो। बे हाबाफारियाव नुजाथियो फकिराग्राम ब्लक कमिटिनि गाहाय नेहाथारि पुलकेश राय, मिरु कमिटिनि नेहाथारि डाक्टर रेजाउल करिम, आइजो दालायनि आफादगिरि पर्ना चक्रवर्तीजों लोगोसे हान्जानि गुबुन गुबुन मावथि दैदेनगिरिफ्राबो। হয়, যোৱা ফেব্ৰুৱাৰী 19 তাৰিখে আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ ফকিৰাগ্ৰাম ব্লকৰ সভাপতিজন যিহেতু নিজে কেণ্ডিডেটছাৰ দাবী কৰিছে, গতিকে এখেতৰ পদটো সাময়িকভাৱে অব্যাহতি দিয়াৰ কাৰণে কেন্দ্ৰীয় কমিটিৰ নটিচ জাৰি কৰিছে আমাৰ ডিষ্ট্ৰিক্ট কমিটিক। আৰু সেই ডিষ্ট্ৰিক্ট কমিটিৰ কেন্দ্ৰীয় কমিটিৰ নটিচৰ ওপৰত ভিত্তি কৰি আমাৰ ডিষ্ট্ৰিক্ট কমিটিয়ে আমাৰ মানে নতুনকৈ এজন ইনচাৰ্জ দিয়াৰ কাৰণে আমাৰ যিসকল উপসভাপতি আছে তেখেতসকলৰ পৰা এজনক নিৰ্বাচিত কৰি আমাক মানে 21 তাৰিখে আমাক মানে দিছে। তো আজি আনুষ্ঠানিকভাৱে মানে বিভিন্ন কথাৰ মাজত হয়তো ইমান দিনে চাৰ্জটো দিব পৰা নাই, কিন্তু আনুষ্ঠানিকভাৱে আজি আমাৰ নতুন সভাপতি মানে আজিৰ পৰা কাৰ্যভাৰ চলাই লৈ যাব। তাৰ কাৰণে মই প্ৰথমত মোৰ অন্তৰৰ পৰা আমাৰ নতুন সভাপতিক শুভেচ্ছা জনাইছোঁ। আৰু নতুন সভাপতিক এটা বিপিএফ দল সবলীকৰণৰ ক্ষেত্ৰত সকলো কৰ্মীকে লগত লৈ ইয়ত ডিএছউ মাইনৰিটি চেল, ৰাজবংশী চেল, ওমেন উইংছ, তাৰপিছত আমাৰ যিমান কৰ্মী আছে প্ৰত্যেকটো প্ৰাইমাৰীৰ কৰ্মী, বুথৰ কৰ্মী, আমাৰ মানে কেণ্ডিডেটবিলাক সকলোকে যাতে লগত লৈ আগন্তুক ভৱিষ্যতে বিপিএফ দলটোক যাতে ষ্ট্ৰং কৰি আমাৰ দলটোক ষ্ট্ৰং কৰি যাতে কাম কৰি যাব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ এই ব্লকত আমাৰ আগৰ সভাপতি যিজন আছিলে তেখেতে আজি নতুন ইনচাৰ্জ হিচাপে আমাৰ ফজল হক ডাঙৰীয়াক সভাপতি পদত নিযুক্তি দিছে। এইকাৰণে মই খুবেই আনন্দিত আৰু মই আশা ৰাখিছোঁ তেখেতে বহুত ধুনীয়াকৈ আমাক লৈ কাম কৰিব আৰু আমি একেলগে হৈ ধুনীয়াকৈ কাম কৰিম। ব্লক বিপিএফৰ যিজন ইনচাৰ্জ প্ৰেচিডেণ্ট দিছে আমাৰ মহামান্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলা ছাৰৰ নিৰ্দেশ মৰ্মে কোকৰাঝাৰ জিলা কমিটিয়ে যি অৰ্ডাৰ মৰ্মে আমাৰ ইনচাৰ্জ দিছে ব্লক কমিটিৰ ইনচাৰ্জ হিচাপে মহম্মদ ফজল হক ডাঙৰীয়াক, যিহেতুকে দলীয় সিদ্ধান্ত আমি তেখেতক অন্তঃকৰণেৰে মানি লৈছোঁ। আৰু আগন্তুক দিনত আমাৰ দলৰ হৈ বিভিন্ন প্ৰকাৰে সকলোৰে লগত সহযোগিতা কৰি কাম কৰি দলখনক আগুৱাই লৈ যাব, তাৰ বাবে মই এখেতক আহ্বান জনাইছোঁ। আৰু লগতে আমি প্ৰাইমাৰীৰ হৈ এখেতক এখন ফুলাম গাঁৱৰ মই আপোনালোকৰ সন্মুখতে সম্বৰ্ধনা জনাইছোঁ। হয়, মই নিজে আজি ক'ব গৌৰৱ অনুভৱ কৰোঁ যে আজি আমাৰ ফকিৰাগ্ৰামৰ IC প্ৰেচিডেণ্ট বিপিএফ দলৰ ফজল হক ডাঙৰীয়া তেখেতে বহুত মই আমাৰ ইউথৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ যিটো কাৰ্যকালত মানে কালিৰ পৰা যিটো ষ্টাৰ্ট হ'ব সেইখিনি সময়ত যাতে নিকাভাৱে কাম কৰে, ভালভাৱে কাম কৰে, বিপিএফ দলৰ শক্তিবান সবল আৰু সুস্থ কৰি গঢ়ি তোলে, সকলো ৰাইজৰ লগত মিলিজুলি কাম কৰে, প্লাছ আমাৰ যিবিলাক আশাবাদী কেণ্ডিডেট তেখেতসকলৰ লগত বুজা পৰামৰ্শ কৰি কাম কৰে। তাৰ কাৰণে মই তেখেতক কামনা কৰিলোঁ। আৰু লগতে এইখিনি আমাৰ তেখেতৰ IC যিটো পাৱাৰ বা প্ৰেচিডেণ্ট পাৱাৰটো আজি নহয়, ফেব্ৰুৱাৰীৰ 21 তাৰিখত চেণ্ট্ৰেল আৰু ডিষ্ট্ৰিক্ট কমিটিয়ে তেখেতক পাৱাৰ আৰু যিটো নটিফিকেশ্যন দিয়া হৈছিল, কিবা কাৰণবশত তেখেতৰ চাৰ্জটো আজিহে হেণ্ডঅভাৰ হ'ল, ইমান দিনে কৰা নাই, বৰ দুৰ্ভাগ্যৰ বিষয় আছিল। কিন্তু তথাপিও আমি তেখেত ব্লক প্ৰেচিডেণ্ট হিচাপত বহি থকা নাই, বহুত ধৰণৰ কাম কাজ কৰি আছিল আৰু কৰিছিলে, আমিও সহযোগ কৰিছিলোঁ। তাৰ বাবে তেখেতক ধন্যবাদ। আকৌ এবাৰ নতুন IC প্ৰেচিডেণ্ট হিচাপত ধন্যবাদ।
আৰু সকলোৰে লগত মিলিজুলি কাম কৰক, তাৰ বাবে আকৌ ধন্যবাদ। ইনচাৰ্জ প্ৰেচিডেণ্টটো আজিৰ পৰা 15 দিনমান আগতে দিছে। আজি আমাৰ আগন্তুক যি ব্লক কমিটিৰ প্ৰেচিডেণ্ট আছিল, তেখেতে আজি আমাৰ নতুনকৈ যি প্ৰেচিডেণ্ট IC প্ৰেচিডেণ্ট ফজল হক ডাঙৰীয়াক যি দায়িত্বভাৰ গতাই দিছে, তাৰ কাৰণত আমি খুবেই আনন্দিত হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যি নতুন IC প্ৰেচিডেণ্ট, তেখেতে সকলোকে লগত লৈ ধুনীয়াকৈ খুব ভালকৈ কাম কৰি আগবাঢ়ি যায়, তাৰে আমি আহ্বান জনাইছোঁ আৰু আমি খুব আনন্দিত। পোকৰাগ্ৰাম ব্লকত আমাৰ পোকৰাগ্ৰাম ব্লকৰ অধীনস্থ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট ব্লক আদিকে ধৰি যিমান চেল আছে সকলোকে লৈ কেনে এটা আমি BPFৰ জৰুৰী সভাৰ আয়োজন কৰিছোঁ। এই সভাৰ উদ্দেশ্যটো আছিল আমাৰ BPF দলৰ এটা গাইডলাইনছ ওলাই দিছে। গাইডলাইন্সটো হ'ল এনেকুৱা, যিখিনি আমাৰ ব্লক প্ৰেচিডেণ্ট বা ব্লক জেনেৰেল ছেক্ৰেটাৰী বা ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে হওক বা ছেক্ৰেটাৰীয়ে হওক, মেইন পদত থকা কোনোবাই যদি অহা 2025 চনত BTC নিৰ্বাচনৰ কাৰণে BPF দলৰ প্ৰাৰ্থীৰ টিকেট বিচাৰি আবেদন জনাইছে, তেওঁলোকক সাময়িক সময়ৰ কাৰণে তেওঁলোকক সেই পদৰ কাৰণে অব্যাহতি দিয়া হৈছে। আৰু যিহেতু এইটো দলৰ নিৰ্দেশ, এই দলৰ নিৰ্দেশটোক আমি সন্মান জনাই পেলাই পোকৰাগ্ৰাম ব্লক প্ৰেচিডেণ্ট মই নিজে আজি মাতি কেনে আমাৰ দায়িত্ব দিয়া ইনচাৰ্জ প্ৰেচিডেণ্টক মই দায়িত্বটো অৰ্পণ কৰি দিলোঁ। এই দায়িত্বটো আমাৰ টিকেট ডিক্লেয়াৰ নোহোৱালৈকে এই দায়িত্বটো দিয়া হ'ল। মানে এই দায়িত্বটো চাওক, এতিয়া এইটো এটা পাৰ্টিৰ এটা ডেম'ক্ৰেটিক এটা ৱে দেখা পাইছোঁ আমি। যিহেতু এই চেগতে আমাৰ খাম্পা বৰগোহাঁইৰ কথাটো অলপ আনিব লাগিব। তেখেতে এটা ডাঙৰ এলিগেশ্যন আনিছে BPFৰ ওপৰত, যে BPFত ডেম'ক্ৰেটিক নাই, ডেম'ক্ৰেচি নাই। ইয়াৰ উদাহৰণ এটা আজি চাওক, মই মোক দি আছোঁ। মই BPF দলৰ ব্লক প্ৰেচিডেণ্ট, মই আজি টিকেটৰ এপ্লিকেণ্ট হোৱাৰ কাৰণে আজি মোকো এই পদৰ পৰা টেম্পৰৰী ৰিলিফ দিয়া হৈছে আনটিল ডিক্লেয়াৰেশ্যন অফ দ্য কেণ্ডিডেচাৰ। কিয়নো আজি মই ব্লক প্ৰেচিডেণ্ট হৈ মই যিহেতু দাবীদাৰ দিছোঁ টিকেটৰ, মই যদি কিবা এটা মিটিং পাতোঁ, যিহেতু ইয়াত মোৰ আৰু বেলেগে দিছে, বেলেগ প্ৰাৰ্থীও মানে এপ্লিকেশ্যন কৰিছে, তো তেওঁলোকে ভাবিব যে এইটো প্ৰেচিডেণ্টে হয়তো নিজৰ কিবা পলিচি কৰাৰ কাৰণে, নিজৰ চিন্তা কৰাৰ কাৰণে এওঁলোকে এটা মিটিং কৰি আছে। তাতে এই এটা এওঁলোকৰ এটা মনত ভুল এটা ধাৰণা গুচি যাব। এই ভুল যাতে নহয়, ভুল ধাৰণাটো যদি নাথাকে, তাৰ কাৰণে এইটো BPF দলৰ এইটো এটা খুব ধুনীয়া এটা পদক্ষেপ। এই পদক্ষেপটোক মই সন্মান জনাই পেলাই এইটো তেওঁলোকক যি লেটাৰ দিছে, এই লেটাৰটো মই গ্ৰহণ কৰি আজি ঠিক সেইটো হিচাপতে আমাৰ ফজল হক ডাঙৰীয়া আমাৰ ব্লকেৰে 13জন ভাইচ প্ৰেচিডেণ্ট আছে, তাৰ ভিতৰত ফজল হক ডাঙৰীয়াও এজন আমাৰ মৰে সতীৰ্থ ব্লকৰ ভাইচ প্ৰেচিডেণ্ট হয়। তেখেতক জিলা কমিটিয়ে টিকেট ডিক্লেয়াৰেশ্যন নোহোৱালৈকে ইনচাৰ্জ হিচাপে দায়িত্ব দিছে। আজি BPF ৰাজনৈতিক দল জন্মৰ লগ্নৰে পৰা মই BPF ৰাজনৈতিক দলত কাম কৰি আছোঁ। পোকৰাগ্ৰাম ব্লক কমিটিত মই অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে বহুদিন কাম কৰিছোঁ। তাৰপিছত মই ছেক্ৰেটাৰী হিচাপে কাম কৰি আছোঁ। তাৰপিছত মই ভাইচ প্ৰেচিডেণ্ট প্ৰমোশ্যন পাইছোঁ। ভাইচ প্ৰেচিডেণ্টৰ পৰা আজি মই ইনচাৰ্জ প্ৰেচিডেণ্ট হিচাপে যিটো নিযুক্তি পাইছোঁ, আৰু পোৱাৰ পিছত আজি আগৰ প্ৰেচিডেণ্টে মোক চাৰ্জ বুজাই দিয়াৰ পিছত এতিয়া আমি দলত যিখিনি কাম কাজ, যিখিনি কৰণীয় কাম, সেইখিনি মই কৰি যাম আৰু সবার সহযোগিতা বিচাৰিম, কেনেকুৱা কৰিলে ভাল হয়, এইখিনি আৰু।